গম্ভীৰ সাগৰৰ মধ্যত অৱস্থিত দ্বাৰকাৰী দৃশ্যৰাজি অতি মনোৰম সুন্দৰ। এই বিশাল ধৰণীৰ মাজে বিধাতাৰ অপূৰ্ব সৃষ্টি এই দ্বাৰকাগত। কিন্তু মন মোৰ কিয় বাৰু নহয় উজ্জ্বল? বাৰে বাৰে দীক্ষা ভাৱ জাগিছে মনত। বাৰে বাৰে মোৰ সত্তাই মোক কৈছে আহ্বান। খোদা ভিক্ষাৰী হৈ বন্ধুত্বৰ বাট মেলিব আহিছ তই দ্বাৰকাপতিৰ কাষে। পুতৌৰী পাত্ৰ হবি তই। এতিয়াও আছে সময়। ঘূৰি যা তই নিজ ফালে। কি কৰোঁ? এফালে পত্নীৰ অনুৰোধ, আনফালে বিবেকৰ দংশন। যিয়েই কি নহওক লাগিলে আহিছো যেতিয়া বন্ধুৰ সাক্ষাতৰ পৰা নহবঞ্চিত। যা আৰু কিছু দূৰ আগুৱাই যা। বুজা নাই তোমাৰ কথা ৰহস্য। কিবা জানি তুমি শুনা দুখী না। খাল পইচানো মোৰ স্বয়ংপুৰতে প্ৰতিজ্ঞা কৰা নাছিলে কৃষ্ণ নিধনে একমাত্ৰ পথ বুলি, যাৰ বাবে শৌভ্ৰ নিপতি দ্বাৰকাত চলালে অত অত্যাচাৰ। তাৰ বাবে জানো মই দুখী নহয়। প্ৰিয়ে, তাৰ বাবে তুমি কদাপিতো নোহোৱা দুখী। ভালকৈ প্ৰতিজ্ঞা আছিল নিৰ্বোধিতা। জানাতে প্ৰতিশোধৰ তাৰণাত পৰি যিজনাই হিংসা বৃত্তি হৃদয়ে ধৰি কাৰ্যত হব অগ্ৰসৰ, সেইজনাই প্ৰতিশোধৰ অগ্নি তপ্ত হৈ নিজৰ পতন নিজে কৰা ঠিক হাল বৰ দণ্ড বক্ৰৰ দৰে। জানাতে ক্ষমা আৰু কৰুণাই হৈছে শ্ৰেষ্ঠ প্ৰতিশোধ ইহজগত। দেৱীৰ মনে প্ৰাণে কলকামনা দূৰ হওক হিংসা পাপ বিদ্বেষ ঘৃণা। উচ্চাদিত হওক জগতখন অহিংসা প্ৰেম আৰু ধৰ্মৰ দোলেৰে। অহিংসা প্ৰেম ত্যাগে হিংসা পাপৰ দ্ৰোহী। সত্যবাক্য কৰিলে উচ্চাৰণ প্ৰেম ত্যাগ। প্ৰেম ত্যাগ প্ৰেম ত্যাগ তোমাৰ বাক্যই
আজি মোৰ কাষলৈ দ্বিতীয় দৃশ্যটো জানিব পাৰিছো তেওঁ যেন দ্বাৰকাত হৈছে উপস্থিত ঠিক ক'লা না আপোনাৰ পৰম বন্ধু সুদা মানি দ্বাৰকাত হৈছে উপস্থিত কি যে ভাগ্য মোৰ জগতৰ ঈশ্বৰৰ সাক্ষাৎ হোৱাৰ বাসনা পূৰ্ণ হ'ব আজি মোৰ ভাগ্য অৰ্থ দিছো সকলো সাজু কৰোঁ প্ৰভু সহায় স্বাগতৰ বাবে প্ৰভু মই বিদায় যোৱা মোৰ পৰম মিত্ৰ হৈছে আজি কৃষ্ণৰ গৃহে আনন্দত আত্মহৰণ হৈ উঠিছো মই নকৰি পৰম সভা সুদামাক মই নিজে আগুৱাই গৈ কি কৰোঁ মই সিংহ দ্বাৰতে নাই কোনো ৰক্ষী আগুৱাই যাওঁ নেকি নাই কৃষ্ণই যদি বন্ধু বুলি নলয় আঁকোৱালি কি ভাবিছ সুদামা ঘূৰি যা সুদামা ঘূৰি যা তই নিজ স্থানে মোক সাক্ষাৎ নকৰাকৈ তুমি ঘূৰি যাব খুজিছিলা তুমি যে অহাতি পৰম কৰিছিলা সখা পৰম তুমি কৰিলা অত বয়সৰ পাছত মোলে মনত পৰে তোমাৰ সখা সুদামা মই তোমাকে কাহানিও পাহৰা নাছিলো সখা তেন্তে অহা নাছিলা কিয় মই বুজিছো সখা তুমি হয়তো ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম হয়তো অনুমান কৰিছা সখা বাহ কি চমৎকাৰ বিচাৰ তোমাৰ সখা মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা সখা মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপো ভৰসা নাই সখা তুমি কেনেকৈ ভাবিলা সখা মই মোৰ শৈশৱ লগৰীয়া বাল্য বন্ধুক মোৰ
সিংহৰ পৰা হৈ যাবলৈ দিম। ক্ষান্ত হোৱা সখা, মোৰ ভুল হৈছিল। তুমি মোক ক্ষমা কৰি দিয়া সখা। ক্ষমা খুজি লজ্জিত নকৰিবা মোক। বোলা কাৰেঙলৈ যাওঁ, তাতে সকলোখিনি আলোচনা কৰিম। নাই সখা, মই ইয়াৰ পৰাই উভতি যাম। তোমাৰ সাক্ষাৎ পালো তেতিয়া মোৰ বাবে সেয়াই বহুত। তোমাক লগ পোৱাৰে যি অভিলাষ আছিল সেয়া পূৰ্ণ হ'ল মোৰ। যি মুহূৰ্তত তুমি মোক আলিংগন কৰিলা, সেই মুহূৰ্তৰ পৰাই যকে গৌৰৱে লক্ষ গুণে বাঢ়ি গ'ল। সখা, সেয়ে তোমাক আৰু সামনি নিদিওঁ। মই যাওঁ দিয়া। সখা, বুজাই তোমাৰ কথা ৰহস্য সখা। সখা, মই হেন দৰিদ্ৰ ব্ৰাহ্মণ, শৰীৰত যি মলিয়ন বস্ত্ৰ মই কৰিছো ধাৰণ, সেই ব্ৰাহ্মণে যদি তোমাৰ কাৰেঙত প্ৰৱেশ কৰো, কি বুলি ভাবিব তোমাৰ বন্ধুগণে? কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে? তোমাৰ পত্নী খবৰ সন্মুখত মোক চিনাকি দিবলৈ তুমি জানো লাজত নপৰিবা? তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম? মোক বিদায় দিয়া সখা, মোক বিদায় দিয়া। সখা, তুমি কিন্তু পূৰ্বৰ দৰে বৰ সৰলে আছা। সখা, তুমি কেনেকৈ ভাবিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি? বৰঞ্চ তোমাৰ চৰণ স্পৰ্শত মোৰ ৰাজ কাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ল। তোমাৰ আগমনে মোৰ মান বাঢ়ি শতগুণে। বন্ধুত্বৰ বাহ্যিক আৱৰণৰ প্ৰশ্ৰয় নিদিয়ে সখা, তেনে ভাৱ নানিবা মনত। কিন্তু নাই সখা, মই তোমাৰ আৰু কোনো কথাই কৰিবলৈ বিচাৰো। ব'লা ৰাজধানীলৈ যাওঁ, তোমাৰ স্বাগত বাবে ৰৈ আছে সকলো বাসিন্দা। ব'লা সখা, আহা।